স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈ। গতিকে আজি যাব ওলাইছো মই সিঙ্গাৰ এলিসা বৰুৰ ঘৰত। তো বিহুৰ ৰিহাৰ্সাল কৰি আছে, কেনে ধৰণে কি কৰি আছে, মঞ্চে গীত উপহাৰ দিবলৈ তেওঁ সাজু হৈ আছে, কেনে ধৰণে কি প্ৰস্তুতি চলাইছে সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। গতিকে ভিডিঅ'টো চাই দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰি দিব গাইজ। বিনামূলীয়া ছাবস্ক্ৰাইব ধাপাধাপ ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু গানসমূহ দেখুৱাম, হেন্সৰ সৈতে তেওঁ গীত গাই আছে, সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আৰু শেষত এলিসা সুধিম যে তেওঁ কেনে ধৰণৰ ৰিহাৰ্সাল কৰিছে, কেনে ধৰণৰ কি কৰিছে সকলো দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। মঞ্চত বিচাৰে কেনেকে লগ পাব পাৰিব? হয়, নমস্কাৰ সকলোকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালো। আৰু মোক যদি আপোনালোকে মঞ্চত পাবলৈ বিচাৰে 9101593216 এইটো নাম্বাৰত কল কৰিলে পাই যাব। বিহুৰ প্ৰস্তুতি কেনেকুৱা বৰ্তমান? প্ৰস্তুতি বহুত ধুনীয়াকে চলি আছে। আমি 2 মাহ ধৰি প্ৰস্তুতি কৰি আছো, এনেকে চলি আছে। আৰু বৰ্তমান কৰোনাৰ কিবা প্ৰভাৱ পৰি আছে, কিবা কি হ'ব এতিয়া? আকৌ এবাৰ কৰোনা বেছিকে হৈছে বুলি গম পাইছো, নিউজত পাই আছো আমি। তো সকলোৱে যাতে মাস্ক পৰিধান কৰে আৰু যাতে জনসমাগম নহয় তেনেকে, আৰু চেনিটাইজাৰ ইউজ কৰি থাকে সঘনে।
আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ বহুত দীঘল হৈ যাব আৰু আছিলে কেইটামান তো এইটো দিব নোৱাৰিলোঁ মই বহুত দীঘল হৈ যাব ভিডিঅ'টো গতিকে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক গাইজ থাপাথাপ ছাবস্ক্ৰাইব কৰক আজিলৈ মানে